সাপেখাতিত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ চৰাইদেউ জিলা সমিতিৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত হৈছে। চৰাইদেউ জিলাৰ সাপেখাতিৰ টাই সাংস্কৃতিক কেন্দ্ৰত সাপেখাতি ৰহন আৰু লংপটীয়া আঞ্চলিক সমিতিৰ আতিথ্যত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা চৰাইদেউ জিলা সমিতিৰ বাৰ্ষিক সাধাৰণ সভাখন অনুষ্ঠিত হৈছে। নৱজ্যোতি ভূঞাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত পতাকা উত্তোলন কৰে সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা চৰাইদেউ জিলা সমিতিৰ সভাপতি নৱজ্যোতি ভূঞাই। স্মৃতি তৰ্পণ কৰে সম্পাদক গজেন গগৈয়ে। গছপুলি ৰোপণ কৰে সাপেখাতি মহাবিদ্যালয়ৰ অধ্যক্ষ হেমন্ত বৰুৱাই। উক্ত অনুষ্ঠানত শিৱসাগৰ জিলা সমিতিৰ প্ৰাক্তন সভাপতি হোমেশ্বৰ ফুকন, প্ৰাক্তন সম্পাদক উজ্জ্বল বৰাৰ লগতে বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা এটা আৰ্থ-সামাজিক সংগঠন। আমাৰ জাতিটো, অসমীয়া জাতিটো আৰ্থ-সামাজিকভাৱে মেৰুদণ্ড পোন কৰি থিয় হৈ থাকিবলৈ শিকোৱা এটা সংগঠন। আমি আন্দোলন কৰিছোঁ। কিন্তু আমি ধৰ্ণা দি বা ক'ৰবাত আমি পিকেটিং কৰি আন্দোলন কৰা নাই। আমি খেতিপথাৰত আন্দোলন কৰি আমি স্বাৱলম্বী হৈছোঁ। অকল নিজে স্বাৱলম্বী হোৱাই নহয়, আমি হেজাৰ হেজাৰ শ্ৰমিকক আমি অৰ্থনৈতিক নিৰাপত্তা দিছোঁ, তেওঁলোকক নিয়োগৰ সুবিধা দিছোঁ আৰু তাৰ লগতে বহু ধৰণৰ কৰ্মচাৰীক আমি ইয়াৰ লগত জড়িত কৰি এখন গ্ৰাম্য অৰ্থনীতি সবল কৰাত আমি অৰিহণা যোগাই আহিছোঁ। এই ক্ষেত্ৰত আজি আমি প্ৰায় কিমান বছৰ হ'ব, আমাৰ 78 আমাৰ এই সংগঠনৰ জন্ম। সেই সময়ৰ পৰা এতিয়ালৈকে আমি কোনোদিন আমি পিছ হুহুকি দিয়া নাই। সময়ৰ সোঁতত আগবাঢ়ি গৈ আছোঁ। আমি আমাৰ উৎপাদনৰ যোগেদি আৰ্থ-সামাজিক দিশত উন্নয়নৰ ক্ষেত্ৰত আমি আগবঢ়াই গৈছোঁ। কিন্তু চৰকাৰখনৰ পৰা বিগত সময়ছোৱাত আমি কোনো ধৰণৰ সা সুবিধাটো দূৰৰে কথা, আমি কোনো ধৰণৰ উৎসাহে নাপালোঁ। চাহ কলঘৰসমূহে নিজৰ মতালিভাৱে আমাৰ কেঁচা চাহপাত ক্ৰয় কৰি আমাক সদায় বিপদত পেলাবলৈ চেষ্টা কৰি আহিছে। তথাপিও কিন্তু আমি মৰি জীয়াই আছোঁ আৰু বহু মানুহক জীয়াই থাকিবলৈ আমি প্ৰেৰণা যোগাইছোঁ। চৰাইদেউ জিলা নতুনকৈ গঠন হ'ল শিৱসাগৰৰ পৰা বিভক্ত হৈ পেলাই, আৰু এই চৰাইদেউ জিলাৰ আজি দ্বিবাৰ্ষিক সাধাৰণ সভা আমি সভাপতিত্ব আৰু সম্পাদকৰ নেতৃত্বত আমি চৰাইদেউ জিলাখনক আগবঢ়াই নিয়াৰ এই দ্বিপাক্ষিক আজি সাধাৰণ সভা অনুষ্ঠিত হৈছে। এই সাধাৰণ সভাত আমি আজি সেই বিষয়বিলাকৰ ওপৰত আলোচনা কৰিছোঁ আৰু কি ধৰণে আমাৰ উঠি অহা প্ৰজন্মক চাহ খেতিৰ যোগেদি স্বাৱলম্বী হ'ব পাৰি সেই ক্ষেত্ৰত উৎসাহ উদ্দীপনা দেখা গ'ল। চৰাইদেউৰ পৰা ৰাতুল গগৈ ৰিপৰ্ট, নিউজ আছাম টুডে।